সোমাই যাবা মোবাইলটোৱে সৰি পৰিল আমি যাব আহিছোঁ মংগলদৈ নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। যোৱাবিলাক ভিডিঅ' দেখিছে, আমাৰ এয়া ককা ঢুকাইছিল, তাৰে এনে আৰু স্মৃতি হিচাপে মই অলপ চেষ্টা কৰিছিলোঁ ৰাখিব। আশা কৰোঁ ভিডিঅ'বিলাক চাইছে, নাচালে চাব আৰু এইটো এটা বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। মোৰ চুলিখিনি বোলো ষ্ট্ৰেট কৰি দিওঁ ভাবি আছিলোঁ, বিয়াৰ আগতে কৰি দিলোঁ আৰু পিছত আৰু কেতিয়া কি কৰোঁ ঠিক নাইতো, এতিয়া সেইকাৰণে কৰি দিলোঁ। আমাৰ মংগলদৈতে এনে ছুপাৰ মাৰ্কেটত আহিছোঁ কৰিবৰ কাৰণে। আৰু এবাৰ মই কৰিছিলোঁ 2018 মানত, আকৌ এতিয়া 2024 এবাৰ, এতিয়া আকৌ এবাৰ কৰোঁ, কি হয় নাজানো। ফাইনেল লুক মই দেখাম বাৰু পাছত আপোনালোকক। আৰু এতিয়া এয়া মোক চুলিটো ধুই ল'লে বাৰু, মই ঘৰত আগদিনা ধুইছিলোঁ, অলপ তেল সনাৰ কাৰণে আকৌ ইয়াতে ধুই দিলে। ধুই এতিয়া এয়া এইফালে শুকাই আছে এতিয়া, তাৰপাছত ক্ৰীম লগাব, যিহেতু শুকাই লৈহে লগাব পাৰিব। আৰু মই চুলিটো বেছিয়ে চুটি কৰি দিলে, অলপ মনটো বেয়া লাগিছে। দীঘলে থাকিলে ভাল লাগে, ষ্ট্ৰেট কৰিলে। আৰু এয়া ক্ৰীম লগোৱা হৈ গৈছে, মানে লগাই আছে আৰু হ'ব। আৰু দিনটো ষ্ট্ৰেটৰ নামত এনেকৈ ভাগৰে লাগে। মই আগতে এবাৰ কৰিছিলোঁ, গম পাওঁ, আমনিদায়ক আৰু কাম এইবিলাক। আৰু এইয়া এতিয়া ষ্ট্ৰেট কৰি আছে। এই পাৰে যদি কাম খামো গম এতিয়া ইফালে মোৰ আধা কৰা হৈ গৈছে, মানে প্ৰথম ক্ৰীমটো সনাৰ পাছত ধুই এতিয়া ষ্ট্ৰেট কৰি আছে। আকৌ বেলেগ কাষ্টমাৰবিলাকো আহি থাকে, যিহেতু মই আকৌ অলপ ৰ'ব লগা হৈছে। ইফালে আমাৰ পৰিয়ে কিবাকিবি খোৱা বস্তু লৈ আহিল যায়, আৰু দিনটো থকাৰ কথা ভোক লাগে, তাইয়ে ময়ে খাই আছোঁ। আৰু ভেজ চপ আনিছে, এগ ৰোল, কিবাকিবি বহুত তাই আনি আছে, 2বাৰমান গৈছে মোৰ ভিতৰত সেনেকৈ আনিছেগৈ। আৰু ইফালে মোৰ এয়া ফাৰ্ষ্ট টাইম মানে ক্ৰীমটো লগাই ধুই ঠাণ্ডা হোৱাৰ পাছত আকৌ এবাৰ এবাৰ লগাব আকৌ ক্ৰীম, তাৰপাছত আকৌ থাকিব লাগিব। পৰি বিউটি পাৰ্লাৰত এবাৰ চুলি ধৰা পাইছে, এইটো গোন্ধ আছে। হৈ গ'ল মোৰ ষ্ট্ৰেট, সকলোখিনি কাম সম্পূৰ্ণ হৈ গ'ল। লাষ্ট টাইম এয়া চুচি দিছে, আৰু এইয়া মোৰ ষ্ট্ৰেট হৈ গ'ল। আকৌ স্পা কৰিব আহিব লাগিব শনিবাৰ কাৰণে, আকৌ বন্ধ থাকিবৰ কাৰণে মই দেওবাৰে যাব লাগিব স্পা কৰিবৰ কাৰণে। আৰু ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি, আৰু শ্বেয়াৰ কৰি দিব। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে চেনেলটো। ৰাতি হৈ গ'ল আমাৰ টাউনতে আজি। কৰি ৰখি ধুনীয়া লাগছে। এইফালে আমাৰ দাদাই নিবা আহিল, তিনিটা উঠি আহি আছোঁ। বান্ধি লৈছোঁ আৰু কমকৈ বতাহ লাগবা নহয় কাৰণে।